ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিত ভোট বৰ্জনৰ হুংকাৰ দিছে ৰাইজে। সমষ্টিটোত উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ভোটাৰ। তৰুণ গগৈৰ জন্মস্থান ৰঙাজানতে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। ক্ষোভিত ৰাইজে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰিব। কোনো ৰাজনৈতিক নেতাকে অঞ্চলটোত প্ৰৱেশ নকৰিবলৈ সকীয়াই দিছে ক্ষোভিত ৰাইজে। ৰঙাজান গাঁও পঞ্চায়তৰ আমাৰ ৩ নং ৱাৰ্ডৰ আমাৰ উজনি চুবুৰী ভোট গ্ৰহণ কেন্দ্ৰ আছে। আমাৰ কৰঙাখাত বৰনামঘৰ আছে। সমূহ ৰাইজ সেই ৰাস্তাটোৱেদি অহা যোৱা কৰি থাকে। আমাৰ পঞ্চায়ত নিৰ্বাচন এইবাৰ সেইটো কাৰণে আমি ভোট বৰ্জন কৰিছোঁ, কাৰণ আমাৰ যোৱা 18 বছৰে একো আমি উন্নয়নৰ দিশত আমি একো নেদেখিলোঁ। আমাৰ সেই চুবুৰীটোক অতি ঘৃণা চকুৰে চালে তেওঁলোকে। যোৱা 5 বছৰৰ যিসকল প্ৰতিনিধি আছিলে পঞ্চায়তত, তেওঁলোকেও আমাক একো সহায় নকৰিলে আজিলৈকে। সেই হেতুকে আমি উজনি চুবুৰী সমূহ ৰাইজে এবাৰ আমি ভোট বৰ্জন কৰিম বুলি আমি সিদ্ধান্ত কৰিলোঁ। তৰুণ গগৈ জন্মস্থান হোৱা স্বত্তেও ৭৫ নং ৰঙাজান গাঁও পঞ্চায়তত আমাৰ ৩ নং ৱাৰ্ডৰ কোনো কাম নহ'লে, কোনো এখন চৰকাৰে আমালৈ নাচালে। সেইকাৰণে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম বুলি ভাবিছোঁ। প্ৰধান হৈছে ৰাস্তাটো কোনো নাচালে, পঞ্চায়তো নাচালে, কোনো চৰকাৰে নাচালে, কোনো এজন বিধায়কো নাচালে। খোৱা পানীৰ বিষয়টোতো ক'বই নোৱাৰি। বৰপুখুৰীটো তেনেকৈ থাকিলে, লাইটৰ নাই, পানী নাই।